Hello friends, মই প্ৰিয়ংকাই সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু আজি মই ভিডিঅ' এণ্ড কৰাৰ টাইমত ভিডিঅ' ষ্টাৰ্টিং কৰিছো। এতিয়া বাজে নিশা 8:30 আৰু আপোনালোকেতো ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি গমেই পাইছে। আজি যাবলৈ ওলাইছো ৰাসলৈ। যিহেতু আমাৰ কাষতে হয় ৰাসখন, সেইকাৰণে আমি অকণ দেৰিকৈ যাওঁ। আৰু ইমান দিনে চৰ্দি জ্বৰ ঘৰৰ সকলোৰে, সেইকাৰণে যাবগৈ পৰা নাছিলোঁ। আৰু আজি ওলাইছোঁ যাবৰ কাৰণে বাৰ লগত। তেন্তে এতিয়া ৰাসলৈ যাওঁ আৰু যিমান পাৰোঁ সিমানখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ।
শেষত ফুচকা খাই আমি ঘৰলৈ যাওঁ। তো ফ্ৰেণ্ডছ, এতিয়া 9:30 বাজি গ'ল আৰু আমি 8:30 বজাত গৈছিলোঁ। 2 ঘণ্টা হ'ল। যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ আমাৰ শুৱালকুছিৰ ৰাস মহোৎসৱ। আৰু অহাকালি আকৌ ঠাইলৈ গৈ আছোঁ ৰাস চাবৰ কাৰণে। ক'লৈ যাই আছোঁ সেয়া আপোনালোকে অহাকালি গম পাব। তেন্তে আজিলৈ আহিছোঁ মোৰ এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।